গাইস এতিয়া আমি অকমান মানে আখৰে ৰাস্তাত ফুৰিবলৈ আহিছো আৰু গাইস এইফালে বাই পুৰা তৰকাৰী বনাই আছে ই সিঙ্গেল নাই গাইস ইয়াক চাই লাভ নাই Hi guys, welcome back to my channel. মই স্মিতা শৰ্মা সো আজিৰ ভিডিওটো হ'ল আমাৰ খুৰা আৰু খুৰীমাৰ ৰিসেন্টলি যেহেতু বিয়া গৈছিল তো এমাহমান হ'ল তাৰ মই ভিডিও আপলোড কৰিছোঁ তো তেওঁলোকৰ আজি বিয়াৰ হ'ল নেওতা তো নেওতালে যাম আজি তো তাৰ কাৰণে আগতে ৰেডি হৈলো তো তাৰ পিছত লগ পাই আছো আৰু গাইস এইফালে ডাইৰেক্ট ভিডিও বনাইছো মানে কইনাৰ লগত তো এতিয়া আমি কইনাৰ ঘৰত আহি পালো আৰু এইফালে কইনা হাচি গাচি পুৰা বহি আছে কিবা কয় কইনাৰ মায়ে হাই আৰু বাকি কৰে কইনাৰ মা আমাৰ কইনাৰ এটো বাইদেউ আমি দুটাই না আসনা দিবা জেঠিমা কইনা জেঠিমা দেমা এখনতে আইভা নৰে তথাপিতো গাইস কইনা আজি কাপোৰ পিন্ধিছে কইনা জোৰাকে পিন্ধা নাই কইনা কাপোৰ জোৰা উঠাও ইউটিউবাৰৰ বাক লাগে তো এই কি ভাত দি দে গাইস এতিয়া আমাক এইবোৰ খাব দিছে কিন্তু ইয়াত কিবা গণ্ডগোল আছে নেকি তাকে ভয় লাগে যেহেতু আজি নেওতা তো কিবা কিবি কৰে ন তো এইবিলাক কিবা থাকিবও পাৰে কিবা হ'বও পাৰে বাই দিয়া মোবাইলত দেখিছা না ফটো হাহি দে হাহি ফটো উঠা দিবে এলিকুলে হাহি দিয়া এই সুলিতে কসা আমতে যা মাহি আৰু গাইস এতিয়া আমি অকমান মানে আখৰে ৰাস্তাত ফুৰিবলৈ আহিছো এফালে গোটেইকেইটাই এনে মানে বহি থকাতকৈ আৰু ভাত চাত খাই উঠি অলপমান ফুৰিবলৈ আহিছো অলপ মানে বুলি বহুত দূৰে আহি পালো অলপকে পেন্ডিং কৰি দিলি কান অলপমান কেমেৰা কানে দিয়ে অলপমান কেমেৰা কানে কাটবা লাগব সুকুতে জানা কৰি দিল সেন কে ভাই মানে কানে ৰহাটো বেছি the next day আৰু গাইস আজি হ'ল নেক্সট ডে আৰু আজি আমাৰ ঘৰত মানে
খানা হ'ব আৰু এতিয়া মানে খানাৰ কাৰণে মানে আয়োজন চলি আছে আৰু কিহৰ খানা কি কথা তো খানাটো হ'ল আমাৰ বাৰ মানে বাৰ্থডেৰ কাৰণে তো তাৰ কাৰণে এতিয়া মানে আমাৰ মাজুজনীৰ বাৰ্থডে আৰু তো তাইৰ বাৰ্থডেৰ কাৰণে আজি খানাটো হ'ব আৰু দেখুৱাও আৰু বাকী খানাৰ কি আয়োজন হৈ আছে সেইখিনিও দেখুৱাও তো বলক আৰু গাইজ এইফালে চব্জি কাটি আছে আৰু এইফালে মায়ে বনাই আছে তেল পিঠা দে কিটা মানে খা দুখেনে দেখা এই লেবেল তাৰ কাই বাছাব তাক ই সিঙ্গেল নাই গাইস এক চাই লাভ নাই মুড়া সিঙ্গেল তাই এটা না রে এটা করব কিবা একচিঙাও নাই মুত্তা দে একচিঙাও নাই সিঙ্গেল ভালকে সিঙ্গেল মই চা খাচ্ছা দুটা হোক কুকার কি কবি আজিকাল সামোসা দেখো চা খানি খাচ্ছাই গাইস এতিয়া সকলোকে মানে চাহ দিলে মই দিয়া নাই বাৰু আৰু এতিয়া ময়ো চাহ খাওঁ ফোন কৰবা লাগছিল বেছি আৰু কলা ঘৰ তে দেনা কানি দে মই আৰু গাইস মায়ে পুৰা ইফালে মাছ ভাজি আছে আৰু এইকেইটা ভাজা হৈ গ'ল আৰু ইফালে দালি বনাব এয়া মাংস আৰু মাছৰ আঞ্জাৰ কাৰণে বিলাহী আৰু এয়া মাছৰ আঞ্জাৰ কাৰণে আৰু গাইস এইফালে বাই পুৰা তৰকাৰী বনাই আছে আৰু এইফালে বহুত ধঙা ন সেইকাৰণে দেখা পোৱা নাই নম্বৰ বিয়াকে আৰু গাইস আজি আমাৰ খানাত এয়া হ'ল ৰঙা ডিমা আৰু এয়া হ'ল চাটনি আৰু এয়া মাছ আৰু এয়া হ'ল দালি আৰু গাইস মাংস আৰু তৰকাৰীও আছে তো সেইখিনি দেখুৱাইছিলোঁ আগতে মানে মাংসখিনি দেখুওৱা হোৱা নাই আৰু গাইস মই মানে এনে আজি মাস্কখন মাৰি আছো খুলি দিব লাগে মাছখন কি আছে আৰু গাইস ইয়াত মাংস আছে আৰু ইফালে আলু আৰু বেঙেনা পুৰি আছে আৰু গাইস এতিয়া আমি ভাত খাই আছো কিন্তু আমাৰ আগতে মানে আৰু এবাৰ খাইছে ভাত তো এতিয়া আমি লাষ্টত ভাত খাই আছো আৰু তো গাইস এতিয়া আমাৰ খানা চানা সব শেষ আৰু এতিয়া এয়া 12টা বাজিয়ে আৰু বাজে 11:40 তো এতিয়া খানা চানা সব শেষ আৰু আজিৰ ভিডিওটো এইখিনিয়ে আছিল তো যদি ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই For you, even when there's nothing, you always make up something. You know I try to pray for you, even when we touch.